आसाम फोकास सानताली न्यूज़ चैनल पाहटा खन सानाम को सगुन जोहार। सामुकजुली जीतपुर एलपी स्कूल ओड़ा अमूल रे तिहिन मिद सभा होइना बाल्य विवाह हजागता ᱧᱩᱛᱩᱢ ते और नवा बाल्य विवाह हजागता सभा दको सपड़ाव लेदा बालीडंगा बीजेपी रेन कमिया करता को ओना हजागता सभा रे पेड़ा लेकाते सेटेर को तहे कना बिसना चराली थाना रेन थाना कमिटी रेन सेक्रेटरी संजीव सोइकिया और तिनीखुटी आरक्षी थाना रेन एसआई गोंके हों और नवा सभा रे सेटेर को तहे कना बिश्वनाथ चार अली सिविल हॉस्पिटल रेन एसडीएमओ तिली डॉक्टर तिली साउते ओना हॉस्पिटल रेन बीपीएम डॉक्टर बीपीएम गोंके हो साउते और आयमा नर्स और नवा एरिया रेन आशा कर्मी साउते आयमा हर को सेटेर लेना चेदा से नुकु दो नवा कथा को लई सदर कदा जे बाल्य विवाह कखानते समाज रे विधि जस्ती कना रुआ हासो जस्ती कना और बाल्य विवाह हुई लेन खाय संसार दो अडी आट गे बड़ीजो कान तकवा और ओना इयते आसाम सरकार निर्देश से हुकुम लेकाते थाना कमिटी रेन को हेज सेटेर लेना वहाँ को विषय ते अडी नपाय नपाय कथा को लई चुकदा और बिश्वनाथ चारले सिविल हॉस्पिटल रेन डॉक्टर नर्स हो हेज कते नवा बाल्य विवाह राज्य तमांग रे अडी दामा আজি সঁচাকৈ ভাল লাগিছে এনেকুৱা এখন সভাত অংশগ্ৰহণ কৰিবলৈ পাই। আজি যথেষ্ট সংখ্যক আই মাতৃসকল ইয়াত এই সভাখনত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ জিতপুৰবাসী ৰাইজৰ যিটো সঁহাৰি পাইছোঁ তাৰ বাবে তেখেত সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিশেষকৈ বাল্য বিবাহ, শিশু স্বাস্থ্য, মাতৃ স্বাস্থ্য, যাতায়াত ব্যৱস্থা আৰু অন্যান্য আনুষাংগিক বহু আঁচনিৰ কথা আমি এই সজাগতা সভাখনত আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজে এইটো আন্তৰিকতাৰে গ্ৰহণ কৰিছে। তেখেতসকলে আমাৰ লগত সহযোগ কৰাৰ আশ্বাস দিছে, আমি তাৰ বাবে যথেষ্ট সুখী হৈছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আমি বিগত জানুৱাৰী মাহৰ পৰা চৰকাৰে যি পদক্ষেপ লৈছে বাল্য বিবাহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ এক প্ৰয়াস চলাইছে। আমি গাঁওৰক্ষী বাহিনীও পিছ পৰি ৰখা নাই। আমাৰ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে আমাৰ প্ৰায় 125খন গাঁওৰক্ষী বাহিনীয়ে সজাগতা সভাসমূহ অনুষ্ঠিত কৰি আহিছে। ইতিমধ্যে আমাৰ ফুলবাৰী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমি এখন সভা এটেণ্ড কৰি আহিছোঁ। ভাল লাগিছে, জনসাধাৰণৰ আমি সহযোগিতা আমি পাইছোঁ। ইতিমধ্যে ইয়াতো এখন খুব ধুনীয়া সুন্দৰ সভা হৈছে। বালিডঙা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমাৰ তিনিখুটি ASI আমাৰ লগত আহিছে, সহযোগ কৰিছে, আৰক্ষী প্ৰশাসন আহিছে আৰু ইয়াতে মই খুব ভাল পাইছোঁ যে ইয়াতে আমাৰ মহিলাৰ সংখ্যা খুব বেছি হৈছে। তেওঁলোকে হৃদয়ঙ্গম কৰিছে কথাটো যে এই বাল্য বিবাহৰ পৰা সমাজত কেনেধৰণৰ এক বিশৃংখল তথা সমাজখন কেনেধৰণে অনিষ্ট হ'ব পাৰে, এই অনিষ্ট হোৱাৰ পৰা আমি কেনেধৰণে সমাজখনক সুন্দৰ কৰিব পাৰিম, শিক্ষিত কৰিব পাৰিম তথা ল'ৰা ছোৱালীখিনিক আমি সুন্দৰ ভৱিষ্যত কেনেদৰে গঠন কৰিব পাৰিম, সেই নিমিত্তে ইয়াতে সুন্দৰভাৱে সভাখন হৈছে। মই খুব ভাল পাইছোঁ। মই বালিডঙা গাঁওৰক্ষী বাহিনীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশ্বনাথ থানা আণ্ডাৰত 125টা হয়, আমাৰ বিশ্বনাথ থানাৰ অন্তৰ্গত প্ৰায় 125খন গাঁওৰক্ষী বাহিনী আছে। 125ৰ ভিতৰত কেইটা গাঁওৰক্ষী আমাৰ এতিয়ালৈকে আপোনাৰ প্ৰায় 50+ আজি হয়তো 60 মান হৈ গৈছে। সজাগতা সভা আয়োজন কৰিলোঁ, উপস্থিত থাকিলোঁ আৰু ৰাইজক সেই বিষয়ে কেনেধৰণে আই মাতৃসকল আৰু শিশুসকলক কেনেধৰণে সুৰক্ষা দিব পাৰি, কেনেধৰণে আমাৰ শিশুৰ মৃত্যুৰ হাৰ আৰু মেটাৰ্নেল মৰ্টেলিটিৰ হাৰটো আমি কমাব পাৰোঁ, তাৰ ওপৰত বিশেষকৈ এখন ধুনীয়া সজাগতা সভা এখন আয়োজন কৰা হৈছিলে। আৰু ইয়াতে বহুত ধৰণৰ কথা, শিশুসকলৰ যত্ন, স্বাস্থ্য
আৰু পুষ্টিহীনতা ৰক্তহীনতাৰ ওপৰত আলোচনা কৰা হয় আৰু সুন্দৰ এখন জিতপুৰবাসী ৰাইজৰ এখন সুন্দৰ সহযোগিতাত এই সভাখন আয়োজন কৰা হ'ল। ইয়াতে মই আমাৰ জিতপুৰবাসীৰ ৰাইজৰ লগতে আমাৰ মাৰণী দাক আৰু আমাৰ ইয়াৰে সেবেষ্টিয়ান মুৰ্মু ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সজাগতা সভা আয়োজন কৰি দিয়াৰ কাৰণে। আৰু অনাগত দিনতো আমি এই জিতপুৰলৈ আহি এনেকুৱা ধৰণৰ সজাগতা সভা আমি আলোচনা কৰিম, এই আয়োজন কৰিম বুলি ভাবি থৈছোঁ। আৰু আশা কৰোঁ এই সজাগতা সভাই আমাৰ স্বাস্থ্য সম্পৰ্কীয় বহুতখিনি ৰাইজক সজাগ কৰিছে আৰু অনাগত দিনো ইয়াৰ প্ৰভাৱ থাকিব। হয় ছাৰ। তো ইয়াত ডেলিভাৰী ডিচাৰ্জ চাৰ্জ ল'বৰ কাৰণে কিন্তু 108 সেৱাটো নাপায় কাৰণ ৰাস্তাৰ কণ্ডিশ্যনটো বেয়া। কেনেধৰণৰ কি ব্যৱস্থা লোৱা হয়? নিশ্চয়, যিহেতু এইখিনি কথা আমিও অৱগত কৰিম, যিহেতু এইটো PW ডিপাৰ্টমেণ্টৰ কথা। তথাপি আমি আমাৰ ফালৰ পৰা আমি উপায়ুক্ত মহোদয়ক আমি ক'ম, যিহেতু মানুহখিনি আমি ইয়াত আহি পেলাই যিখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখিছোঁ, ইয়াৰ কাৰণে আমি জনালে বেছি ভাল হ'ব বুলি ভাবোঁ। আৰু বিশেষকৈ মই আই মাতৃসকলৰ সঁচাই বহুত অসুবিধাৰ সন্মুখীন হয়। অনাগত দিনত যাতে অতি সোনকালে ইয়াত ৰাস্তা ঘাটবিলাক অলপ উন্নত হয়, যাতে আমাৰ আই মাতৃ তথা শিশুৰ যিখিনি আমাৰ যোগাযোগ বা ল'ৰা ছোৱালী স্কুল যাবৰ কাৰণে যিখিনি অসুবিধা হয় সেইখিনি সুচাৰুৰূপে ঠিক হ'ব বুলি আশা কৰিছোঁ। Assam Focus.